আউযুবিল্লাহি মিনাশ শাইতানির রাজিম বিসমিল্লাহির রহমানির রহিম সাল্লাল্লাহু আলা মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। আল্লাহর নবী দুজাহানৰ বাদশাহ সরকারে দো আলম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জন্মৰ আগত আল্লাহ নবী যেতিয়া দুনিয়াত জাহিৰী ৰূপত আহা নাছিলে তাৰ আগতটো যেটো আমাৰ কাবা শৰীফ হয় মক্কাত যেটো আছে কাবা শৰীফ হেইটো তাত আছিলে আৰু সেই কাবা শৰীফটো বেলেগ মানুহবিলাকে তাৰ এহতৰাম কৰিছিলে বহুত সন্মান কৰিছিলে দিনে ইব্ৰাহিমী বুলি কয় যি হল দিনে ইব্ৰাহিমীত আছিলে তেওঁলোকেও এটো সন্মান কৰিছিলে বা মক্কাৰ বেলেগ মানুহবিলাকেও ইয়াৰ সন্মান কৰিছিল গতিকে এজন য়মন বুলি এখন দেশ আছে আজি যুগত সেই য়মনৰ এজন বাদশাহ আছিল তাৰ নাম আছিল আব্ৰাহা হে আব্ৰাহা এবাৰ হেফিলপা আহোতে দেখিলে যে হে কাবা শৰীফটো বহুত মানুহে তাৰ ওচৰত যায় তোৱাফ কৰে এটা খাস দিন ৰাখি লৈছে হে দিনত হিয়তে যায় হে তাত তোৱাফ কৰে বেলেগ একো কাম নকৰে অকল কাবা শৰীফত ইবাদত কৰে হে দিনৰ যি ইবাদত আছিল হিয়তে ইবাদত কৰে আৰু লগতে এটো দেখিছে হে কাবা শৰীফটোৰ কাৰণে মক্কাত এখন ডাঙৰ বজাৰ বহে হে বজাৰখন মক্কাৰ তামাম মানুহবিলাকৰ কাৰণে এটা ইকোনমি হৈ যায় তাত হিয়তে সব বস্তু বিক্ৰী কৰিব পাৰে কিনিব পাৰে হে মানুহবিলাক বহুত ধনী হৈ গৈছে তাৰ কাৰণে এতিয়া আব্ৰাহে ভাবিলে যে এই বজাৰখন আমি য়মনত কেনেকৈ লৈ যাব পাৰো আৰু লগতে এটো ভাবিলে যে কাবা শৰীফটোৰ কাৰণে বজাৰখন ইয়াত আছে যদি মই কাবা শৰীফ এটা তাতো এটা বনাই দিব পাৰো হি এটো ভাবা নাই যে হে কাবা শৰীফত আল্লাহ ৰাব্বুল ইজ্জতৰ খাস ৰহমত আছে আল্লাহ যাৰ দিল হে কাবা ফিলে কৰি দিয়ে হে মানটোহে হেফিলে যাব পাৰে আল্লাহ যাৰ দিল কৰি দিয়ে সব মানুহৰ দিল হেফিলে কৰি দিছে এটো কাৰণে সব মানুহ তাত যায় এটো ভাবা নাই যে এটো আল্লাহৰ হুকুম কিন্তু হি ভাবিছে হেটো মানুহে বনোৱা এটা ঘৰ মানুহে নিজে এটা ৰিৱাজ বনাই লৈছে মানুহবিলাক নিজে নিজে আহি থাকে গতিকে হি ভাবিছে এনেকুৱা এটা ঘৰ যদি মই য়মনত বনাই দিব পাৰো তেতিয়ালে এই সব মানুহবিলাক য়মনত তোৱাফ কৰিবলৈ যাব আৰু এই বজাৰখন তাত বহি যাব হি এনেকৈ ভাবিলে হি নিজৰ যিবিলাক আছিল মিস্ত্ৰী লগাই দিলে যে ইয়াতকে ধুনিয়া এটা ঘৰ বনা এটোটো কাবা শৰীফ ইতিয়াহে কোলা কাপোৰ দি তেনেকৈ লগাই দিয়া হৈছে তথাপিও ইমান জাকজমকতা নহয় তেতিয়া দিনতটো আৰু এই সৰু এটা ঘৰ আছিল বেলেগ টাইপৰ এটা ঘৰ আছিল গতিকে দেখাতটো ইমান তেনেকুৱা একো নহয় কিন্তু হি ভাবিছে মই এটা ধুনিয়া ঘৰ বনাম যেটো মানে বহুত তাত হুন ৰূপ ধে কিবা কিবি লগাই দিম লগাই পিনি মই মানুহবিলাকক মাতিম যে মানুহে ইমান ধুনিয়া ঘৰটো এটো বেয়া ঘৰটো কোনে তোৱাফ কৰিব সবে এই ধুনিয়া ঘৰত যাব হি বনালে তেনেকুৱা এটা ঘৰ এটা সব মানুহক তালে মাতিছে এলান কৰিছে যে সব মানুহ এটা ইয়াত আহিব লাগে তোৱাফ তেতিয়া মক্কাৰ এজন মানুহ তাত গৈ আব্ৰাহাই যেটো য়মনত বনাইছিল হেতু ঘৰৰ ভিতৰ ৰাতি মনে মনে হুমাই তাত পায়খানা কৰি থৈ গুছি আহিল ঘৰটোৰ ভিতৰ যেতিয়া ৰাতিপুৱা শুই উঠি পিনি আহিছে তাৰ যি কিজন পূজাৰী হি ৰাখিছিলে হে পূজাৰী কিজনে গৈ পিনি দেখিছে যে এটো এনেকুৱা হৈ গল হেতু আব্ৰাহাই গম পাই গল যে এনেকুৱা কোনে কৰিলে লাহে লাহে গম পাই গল যে কোনবা এটা মক্কাৰ পৰা মানুহ আহিছিলে হে মানটো এটো কাম কৰি গৈছে কোনে কৰিছে এটো গম নাপালে হি কলে মই ইয়াৰ প্ৰতিশোধ লম আব্ৰাহে কলে মই ইয়াৰ প্ৰতিশোধ লম কি লম প্ৰতিশোধ মই হেই ঘৰটো জিতুত সবে গৈ তোৱাফ কৰে হে ঘৰটো মই ভাঙি দিম হেক কৰি দিম তাৰ নাম নিশান মই একো নাৰাখো হি নিজৰ যিমান সৈন্য সামন্ত আছিল তাৰ যিমান দূৰলৈকে তাৰ ৰাজ্য আছিল সব ৰাজ্যৰ পৰা নিজৰ সৈন্য সামন্তবোৰ মাতিলে আৰু যি লৈ আহিব পাৰে সব লৈ আহ বুলি কৈছে আৰু সেই সৈন্য গুট খাই এটা বহুত ডাঙৰ দল বনাই এটা বহুত ডাঙৰ সৈন্য বনাই হি কাবা শৰীফ ধ্বংস কৰিবলৈ কাবা শৰীফৰ ফালে আহিবলৈ ধৰিছে সেই কাবা শৰীফৰ ফালে আহি হি সবতছে বেছি যেটো লৈ আনিছিলে হেতু হাতি লৈ আনিছিলে হি সবতছে বেছি হাতি লৈ আনিছিলে আৰু মক্কাত আজিও যদি কোনবা যায় যিসকল হজ কৰিবলৈ গৈছে তেওঁলোকে দেখিছে মক্কাত আৰবতে হাতি নাই হেতি হাতি দেখা পোৱা নাই তাৰ যিবিলাক সৈন্য সামন্তও যদি আছে কোনবা যুদ্ধ কৰিব জানে হেতি হাতিৰ লগত কিন্তু যুদ্ধ কৰিব নাজানে কাৰণ মৰুভূমি জায়গাত হাতি নাথাকে গতিকে হিয়তে যেতিয়া আব্ৰাহাই হাতি লৈ আনিছে এটো এটা বহুত ডাঙৰ কথা হৈছে মানে হাতিৰ লগত কেনেকৈ যুদ্ধ কৰিব এনেকুৱা এটা কথা হৈছে বহুত ডাঙৰ হাতিৰ এটা কাফলা লৈ পিনি হি সৈন্য লৈ পিনি আহিছে হি কাবা শৰীফ ধ্বংস কৰিব হি কাবা শৰীফৰ ওচৰত যেতিয়া আহি পালেহি যেতিয়ালৈকে হি কাবা শৰীফ দেখা পাইছে আৰু অলপমান দূৰত আছে হি তেতিয়া নিজৰ সৈন্যখিনি তাৰ ৰখাই হি ভাবিলে যে মই ডাইৰেক্ট তাত এটেক কৰাৰ আগত মই ইয়াত কিবা এটা কৰিব লাগিব ইতিয়ালে ইতিমধ্যে এই খবৰটো গৈ পিনি বেলেগত পাই গৈছে তেতিয়া হে সময়ত কাবা শৰীফৰ মুতাৱল্লি মানে সুৱাচিতা কৰাৰ দায়িত্ব আছিলে আল্লাহৰ নবী দুজাহানৰ বাদশাহ সরকারে দো আলম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ননায়েক
বা দাদা হজৰত আব্দুল মুত্তালিবৰ হাতত আছিলে যে তেওঁ সেই কাবা শৰীফৰ চোৱা চিতা কৰিব, সেইটো চোৱা চিতা দায়িত্ব তেওঁৰ আছিলে। গতিকে তেওঁ খবৰটো পাই গ'ল যে আব্ৰাহা বুলি মানুহজন আহিছে, যোনে আহি পিনি কাবা শৰীফ ধ্বংস কৰিব বিচাৰিছে। বাকী যিবিলাক মানুহ আছিলে চবেই কাবা শৰীফৰ ওচৰৰ পৰা পলাব ধৰিছে। মানুহবিলাকে ভাবিছে ইমান ডাঙৰ এটা সৈন্য লৈ আহিছে, সিহঁতে আহি কিজানি এই কাবা শৰীফ ধ্বংস কৰাৰ লগত আমাকো শেষ কৰি দিব। গতিকে মানুহবিলাক চব আঁতৰিব ধৰিছে তাৰ পৰা। কিন্তু সি আব্ৰাহা য'ত থাকিছে সি তাতে বহি পিনি সি মনতে ভাবিছে যে মই এতিয়া কি কৰিম। প্ৰথমতেতো ডাইৰেক্ট কাবা শৰীফ এটেক কৰিব নোৱাৰে, সি কিবা এটা ৱাচিলা বিচাৰিছে যে যাতে যুদ্ধ আৰম্ভ হৈ যায়। সি কি কৰিলে, বিচাৰি পালে যে সেই কাবা শৰীফ কোনে দেখৰেখ কৰে, মানে মুতৱল্লি কোন হয়। গম পালে যে হজৰত আব্দুল মুত্তালিব তাৰ মুতৱল্লি হয়। সি তেতিয়া আব্দুল মুত্তালিবৰ কিছুমান ছাগলী আছিলে আৰু উট আছিলে, সেই ছাগলী আৰু উটবিলাক নিজৰ সৈন্য পঠাই দিলে। সেই ছাগলী আৰু উটবিলাক ধৰি লৈ আনি পিনি নিজৰ ওচৰত বন্দী কৰি থৈ দিছে। যেতিয়া আব্দুল মুত্তালিবে গম পালে যে এই ছাগলী আৰু উটবিলাক আব্ৰাহাই ধৰি লৈ গ'ল, সি প্ৰথমতে আব্দুল মুত্তালিবে গৈ পিনি কাবা শৰীফৰ ওচৰত গৈ কাবা শৰীফত নিজৰ গাল লগাই পিনি আল্লাহ ৰাব্বুল ইজ্জতৰ ওচৰত দোৱা কৰিলে যে ইয়া আল্লাহ, মই অসহায়, ইমান ডাঙৰ এটা কাফলা লৈ পিনি তোমাৰ ঘৰ ধ্বংস কৰিবলৈ আহিছে, মই অসহায়, মই একো কৰিব নোৱাৰোঁ। ইয়া আল্লাহ, তোমাৰ ঘৰ তুমি নিজেই ৰক্ষা কৰা। চকুত চকু পানী লৈ আল্লাহ ৰাব্বুল ইজ্জতৰ ওচৰত আব্দুল মুত্তালিবে দোৱা কৰিলে। আৰু তাৰপিছত আব্দুল মুত্তালিব আব্ৰাহাৰ ওচৰলৈ গ'ল। এটা তম্বু তৰি পিনি আব্ৰাহা আছে। আব্দুল মুত্তালিব যেতিয়া তাৰ ভিতৰত সোমাই গ'ল, বাকী চবেই কথা পাতি আছে, আগৰ পৰা সিহঁতে কথা পাতি আছে যে সিহঁতক চব ধ্বংস কৰি দিম, শেষ কৰি দিম, একো নাৰাখোঁ। গম পাইছে যে আব্দুল মুত্তালিব এতিয়া আহিব। আগতে কথা পাতি আছে যে চবকে কৈছে, যিমান মিনিষ্টাৰবিলাক আছে কৈছে কোনো যাতে থিয় নহয়, কোনো যাতে আব্দুল মুত্তালিবক দেখি থিয় নহয়, চাবি। কিন্তু আল্লাহৰ নবীৰ নূৰৰ অলপমান হিস্সা আব্দুল মুত্তালিবৰ পেচানীটো আছিল, আব্দুল মুত্তালিবৰ কপালতো আছিল। গতিকে যেতিয়া আব্দুল মুত্তালিব সেই তম্বুটোৰ ভিতৰত সোমাইছিলে, সোমোৱাৰ আব্দুল মুত্তালিবৰ চেহেৰাৰ চকু পৰাৰ লগে লগে আব্ৰাহা নিজে নিজে থিয় হৈ গ'ল। সি গম নাপালে যে সি কেনেকৈ থিয় হৈ গ'ল। যেতিয়া আব্ৰাহা থিয় হৈ গ'ল, বাকী মিনিষ্টাৰবিলাকো নিজে নিজে থিয় হৈ গ'ল আব্দুল মুত্তালিবক দেখি। এতিয়া আব্দুল মুত্তালিবক বহিব দিলে। সি যিটো খঙত ভাবি আছিলে যেনেকৈ কথা পাতিম, তাৰ এতিয়া লেহেজা নিজে নিজে নৰম হৈ গ'ল আব্দুল মুত্তালিবক দেখাৰ লগে লগে। গতিকে ক'লে যে মই এই ঘৰটো, আপোনালোকৰ ঘৰটো মই ভাঙিব আহিছোঁ, যিটো আপোনালোকে তোৱাফ কৰে, কাবা শৰীফৰ কথা ক'লে। আব্দুল মুত্তালিবে তাৰ বিষয়ে একো কথা কোৱা নাই, একো এনচাৰ দিয়া নাই। ক'লে মই ইয়াত আহিছোঁ মাত্ৰ মোৰ ছাগলীকেইটা আৰু মোৰ উটকেইটা যিটো তোমালোকে বন্দী কৰিছা সেইকেইটা মই নিবলৈ আহিছোঁ। আব্ৰাহাই আকৌ ক'লে মই তোমালোকে যিটো পূৰ্ব যুগৰ পৰা যিটো ঘৰ ইবাদত কৰি আছা, য'ত মই সেই ঘৰটো ভাঙি পেলাম, এই ইমান ডাঙৰ হাতী লস্কৰ আনিছোঁ, তোমালোকে দেখিছা নাই। আব্দুল মুত্তালিবে আকৌ ক'লে যে মোৰ ছাগলী আৰু উটকেইটা তোমালোকে ঘূৰাই দিয়া। আব্ৰাহা আচৰিত হ'ল, কি কথা এইটো। ক'লে আব্দুল মুত্তালিব তুমি কি বুজি পাইছা, মই তোমাক কি কৈছোঁ তুমি বুজি পাইছানে নাই। মই তোমালোকক ঘৰটো ভাঙি দিয়াৰ কথা কৈছোঁ, তুমি ছাগলী আৰু উটকেইটাৰ কথা কৈ আছা। হজৰত আব্দুল মুত্তালিবৰ মুখত হাঁহি আহি গ'ল তাৰ কথা শুনি পিনি। তেতিয়া ক'লে যে সেই ঘৰটোৰ মালিক বেলেগ কোনোবা, সেই ঘৰটোৰ মালিক যোন, তেওঁৰ ঘৰটোৰ নিজে হিফাজত কৰি ল'ব। মই এই উট আৰু ছাগলীকেইটাৰহে মালিক, গতিকে মোৰ বস্তুকেইটা মোক ঘূৰাই দিয়া। আব্ৰাহাই একো ক'ব নোৱাৰিলে। সি নিজৰ সৈন্যক ক'লে ছাগলী আৰু উট ঘূৰাই দিয়া। উটকেইটা লাহেকৈ ওলাই গ'ল, আব্দুল মুত্তালিবৰ পিছে পিছে গুচি গ'ল। সেই ওলাই যাওঁতে আব্দুল মুত্তালিবে এবাৰ যিটো সৈন্য লৈ আহিছিলে, বাহিৰত চব থিয় হৈ আছিলে, কিছুমান বহি আছিলে, সেই সৈন্যবিলাকৰ ফালে এবাৰ চাওঁতে তাত যিটো চবতছে ডাঙৰ হাতী আছিল, সেই হাতীটো হজৰত আব্দুল মুত্তালিবক দেখি পিনি শুঁৰডাল এনেকৈ ডাঙৰ কৰিলে আৰু নিজৰ আগৰ দুখন ভৰি এনেকৈ আঁঠু কাঢ়ি পিনি আব্দুল মুত্তালিবক সেৱা কৰাৰ নিচিনা আব্দুল মুত্তালিবক সন্মান জনালে। যেতিয়া আব্দুল মুত্তালিবক সন্মান জনালে, বাকী চবে আচৰিত খাই গ'ল যে এওঁ কি হ'ল। আচলতে হজৰত আব্দুল মুত্তালিবৰ কপালত আল্লাহৰ নবী দুজাহানৰ বাদশাহ চৰকাৰে দো আলম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ নূৰ আছিলে। সেই নূৰটো দেখি পিনি সেই হাতীটোৱে চিনি পাই সি আব্দুল মুত্তালিবক সন্মান জনালে। যেতিয়া সন্মান জনালে, সেই হাতীটোৱে ওপৰত যি আছিলে চব পেলাই দিলে। আব্দুল মুত্তালিবটো গুচি গ'ল, হাতীটোৱে নিজৰ ওপৰত যি আছিলে চব পেলাই দিলে আৰু এৰি থৈ পিনি সি সেই যুদ্ধ এৰি থৈ পিনি পিছফালে দৌৰিবলৈ আৰম্ভ কৰিলে। যেতিয়া সি পিছফালে দৌৰিবলৈ আৰম্ভ কৰিলে,
আব্ৰাহে ক'লে সেই হাতীটো বাদ দে, চবচে ডাঙৰ হাতী সিয়ে আছিলে কিন্তু ক'লে সেই হাতীটো বাদ দে, বাকীবিলাকতো আমাৰ আছে, হাজাৰ হাজাৰ হাতী লৈ আহিছে, সেই বাকীবিলাকতো আছে, সেই তাত গুচি গ'ল। এই ঘটনাটোৰ বিষয়ে আল্লাহ ৰাব্বুল ইজ্জতে কোৰানে পাকত আলাম তাৰা সূৰাটোত উল্লেখ কৰিছে। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। আলাম তাৰা কাইফা ফাআলা ৰাব্বুকা বিআছহাবিল ফিল। ফিল মানে হাতী। এতিয়া তাত এটা হাতীৰ কথা কৈছিলে, কিন্তু আব্ৰাহাইতো বহুত হাতী লৈ আহিছিলে, চব হাতীবিলাকৰ বুলি ক'ব লাগিছিলে, কিন্তু আল্লাহ ৰাব্বুল ইজ্জতে মাত্ৰ এটা হাতীৰ কথা কৈছে। এতিয়া উলামাসকলে লিখিছে যে আল্লাহ ৰাব্বুল ইজ্জতে কোৰানে পাকত যে ফিল বুলি কৈছে, হাতীটো কথা কৈছে, এই এটা হাতী যোনে হজৰত আব্দুল মুত্তালিবক সন্মান কৰি পিনি যুদ্ধ এৰি গুচি গৈছিলে, সেই এটা হাতীৰ নাম লৈ পিনি বুজাইছে চব হাতীৰ কথা, গোটেই কাফলাটোৰ কথা, কিন্তু নাম কোৰাণত অকল সেই হাতীটো লৈছে যোনে হজৰত আব্দুল মুত্তালিবক সন্মান জনাইছিল।